নতুন পৰিৱেশ নতুনত্ব আনাৰ কাৰণে এডুকেশ্যন ছেক্টৰত আমি এইবাৰ পূৰা BTRৰ 5খন ডিষ্ট্ৰিক্টৰ মাজত আমি প্ৰত্যেকটা সমষ্টিতে 200 জন কৰি আমি স্কলাৰশ্বিপ মানে জ্ঞান চাৰাং আঁচনিৰ দ্বাৰা আমি 5,000 টকা কৰি স্কুলৰ ছাত্ৰী আৰু কলেজৰ ছাত্ৰী বা ল'ৰাবিলাকক আমি এইবাৰ BTC চৰকাৰে নতুন মানে আঁচনি লঞ্চ কৰিছে আৰু BTC 40টা সমষ্টিতে দিয়া হ'ব BTC 40টা সমষ্টিতে দিয়া হ'ব প্ৰত্যেকটা সমষ্টিতে সেই আঁচনিটো লাগু হ'ব বহুতো সমষ্টিত হৈ গৈছে আজি আমি আমাৰটো কৰিছোঁ আৰু কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব কিবা ক্ৰাইটেৰিয়া আছে নেকি তাত একো ক্ৰাইটেৰিয়া নাই আমি যি মানে গৰীব শ্ৰেণীৰ যিসকলে কিতাপ কিনিবলৈ অসুবিধা কাপোৰ কিনাৰ কাৰণে অসুবিধা তেনে ল'ৰা ছোৱালীবিলাকক চাইকেল কিনাৰ কাৰণে যাৰ অসুবিধা হৈ আছে তেনে ল'ৰা ছোৱালীবিলাকক এই আঁচনিটো দিয়া হৈছে আৰু কি কি পৰিকল্পনা আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি নতুনকৈ এটা 50 মিছন এটা মানে মিছন 50 বুলি এটা মিছন লঞ্চ কৰা হৈছে তাত IITৰ পৰা লৈ পেলাই IPS ACS ঠিক তেনেধৰণৰ যি ট্ৰেইন মানে যি মানে আগতীয়াকৈ যি মানে নিজকে ৰেডি কৰিব লাগে সেই ৰেডি কৰাৰ কাৰণে আমি আমাৰ চৰকাৰে এইবাৰৰ পৰা 50 জনকৈ বাহিৰা দেশত বা ভাৰতৰ ভিতৰতে উচ্চ ট্ৰেইনিং লোৱাৰ কাৰণে যিমানখিনি খৰচ হয় এইটো BTR চৰকাৰে গ্ৰহণ কৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত নতুনত্ব অনাৰ কাৰণে প্ৰত্যেকটা স্কুলত মানে যি টিচাৰসকল আছে সেই টিচাৰসকলক আমি দিল্লী চৰকাৰৰ লগত কথা পতা হৈছে তাত ট্ৰেইন অলৰেডি ষ্টাৰ্ট কৰি আছে আৰু বহুতো মানে শিক্ষকে ট্ৰেইনিং লৈ পেলাই আধুনিক যি শিক্ষা সেই শিক্ষাটো দিবলৈ আমি আমাৰ চৰকাৰৰ ফালৰ পৰা সেই কাম কাজখিনি আমি কৰি আছোঁ অলৰেডি চলি আছে এইবাৰ কমকৈ গৈছে এই নেক্সট বছৰত আমি 4,000 একেবাৰে মানে ট্ৰেইনিঙত মানে পঠোৱাৰ কাৰণে পলিচি লোৱা হৈছে আৰু পূৰ্বতে এনেকুৱা ধৰণৰ শিক্ষা বিভাগত এনে আঁচনি লোৱা হোৱা নাছিল এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিহেতু শিক্ষাটো প্ৰধান মানে আঁচনি হিচাপে আমাৰ 5টা ডিষ্ট্ৰিক্টক নতুন এটা আন্তঃগাঁথনিৰে সজাবৰ কাৰণে কাম কৰি আছে গতিকে শিক্ষাটো বহুত ইম্পৰ্টেণ্ট বুলি কৈ শিক্ষাতে বেছিকৈ কাম কৰাৰ কাৰণে আমি সকলোৱে যুঁজাৰ লাগি আছে